আৰু বহুতে ভাত আঞ্জা ৰান্ধিব নাজানে, সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে চাওক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে, আৰু ভাত আঞ্জা ৰন্ধাও শিকিব, আৰু দালি কেনেকৈ বনায় তাকো শিকিব পাৰিব। চাই থাকক। নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো আপোনালোকক দেখাই দি আছোঁ মই ভাত ৰন্ধা। আৰু আপোনালোকে চাওক, এয়া কুকাৰ, আৰু ইয়াতে আছে চাউল। এয়া মই চাউল বহাম, ইয়াৰ পৰা 4 টেমা মই দিব লাগিব, আৰু 4 টেমা বহাম আৰু দালি বহাই দিম। দালিখিনি তাৰমানে কুকাৰতে বহাম, ইয়াতে বহাই দিম। আপোনালোকক মই দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। এয়া মই বহাব আছোঁ চাউল দিব লাগিব 4 টেমা, এয়া 1 টেমা। আপোনালোকে চাই থাকক, আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মই দিলোঁ 4 টেমা ইয়াতে চাউল। এইবাৰ দিব ওলাইছোঁ মই দালি, চাউলে দালি একেবাৰে মিক্স কৰি দিম। আপোনালোকে চাই থাকক। ইয়াৰ পৰা 1 বাটি মই ইয়াতে দিম। বহুতে ভাবিছে কি কৰি আছে, এয়া 1 বাটি মই দালি দিলোঁ ঢালি, এইটো মই ইয়াতে থৈ দিম। এইখিনি দালি আৰু এইখিনি চাউল মই আপোনালোকক দেখাই দি আছোঁ, দালি আৰু চাউলখিনি থৈ পেলাই। আৰু মই চাউল আৰু দালিখিনি ধুই আনিলোঁ। সেয়া আপোনালোকে দেখিছে, তলফালে চাউল, ওপৰফালে দালি। এইবাৰ মই দৌবি তেনেকৈ বহাই দিম। আৰু চাউলে দালিয়ে এয়া কুকাৰত বহাই দিলোঁ। দি পেলাই এইবাৰ দালিখন চম্ভাৰ মাৰিবলৈ হ'লে এইবাৰ লাগিব আমাক পিঁয়াজ এটা হ'লে হৈ যাব। পিঁয়াজটো উলিয়াই ল'লোঁ, আৰু পিঁয়াজটো মই কাটি লওঁ, আৰু হুইচেলটো আহক। আৰু যিটো হাৰত গৰম দিছে, থাকিব পৰা নাই, সেইকাৰণে উৰি মুদি আছোঁ, গেঞ্জি পিন্ধা নাই। আৰু আপোনালোকক মই দেখি দি আছোঁ, ইয়াত ধান মেলি দিছিলোঁ, ধানখিনি থুপৰি থৈ দিছোঁ। এই ছাগলটোৱে চাই আছে, ধানখিনিতে থুপৰি দিছোঁ। ছাগলটোৱে ভাবি আছে কেনেকৈ খাবা পাওঁ। আৰু চাই থাকক, এইবাৰ মই পিঁয়াজখিনি কাটোঁ দালিখন চম্ভা দিয়াৰ কাৰণে। আৰু এয়া 12:30 বাজি পাৰ হৈ গ'ল। আজিৰ ভিডিঅ'টো আপোনালোকে ফুল চাব আৰু স্কিপ নকৰিব। A few moments later. আৰু গাইজ কিছু সময় অপেক্ষা কৰাৰ পিছত আমাৰ হৈ গ'ল টোটেলি ভাতখিনি। এয়া দালি, এয়া ভাত, আৰু ইয়াতে পানী গৰম হ'বলৈ দিছোঁ। এয়া আৰু মই কাটিছোঁ পিঁয়াজ আৰু জ্বালা, আৰু এইটো হ'ল কেৰাহীটো আছে। ইয়াতে তাৰমানে চম্ভাৰ মাৰিব লাগিব বস্তুখন, আৰু কুকাৰৰ পৰা বস্তুখিনি উলিয়াই ল'ম। দালিখিনি এয়া কাটিছে, আপোনালোকে চাব পৰা। দালিখিনি উলিয়াই পেলাই বহাই দি আছোঁ, আপোনালোকক দেখাই দি আছোঁ বহাই পেলাই। পিঁয়াজখিনি মই ভাজিব লৈছোঁ। অলপ ভাজা যাব লাগিব। আৰু এইখিনি দালিখিনি পানী দিছোঁ, আৰু এই গৰম পানী এনেকৈ কিবা চম্ভাত দিম। ইয়াতে কিন্তু নিমখ হালধি দিয়া নাই বিশেষকৈ। কিছু গৰম হৈছে, এইবাৰ নিমখ হালধিখিনি দি লওঁ। আৰু ফাইনেলি গৰম হৈ গ'ল পিঁয়াজ আৰু জ্বালাখিনি। এইবাৰ দিব লাগিব মই চম্ভা। আপোনালোকৰ চাওক, এইটো হৈ আছে গৰম হ'লে চম্ভা দিয়াটো ভাল। অলপ দূৰৰ পৰা চম্ভাটো দিলোঁ। এইবাৰ দিব লাগিব পানী। আপোনালোকৰ চাওক, আৰু ইয়াতে কিছু ৰৈ গৈছে, এইখিনি দি আছোঁ মুলি পেলাই। এতিয়া নিমখ আৰু হালধি দিবলৈ ওলাইছোঁ। বেছি নিদিওঁ, বিশেষকৈ অলপ কমকৈ দিয়ে ভাল। আগতে দিছোঁ, আপোনালোকে দেখা নাছিলোঁ। আৰু হালধি বিশেষকৈ হৈ যাব, হালধি একবাৰ দি দিছোঁ। আৰু পানী অলপ কিছু দিব লাগিব গাইজ, অলপ যাব লাগিব। আৰু ফাইনেলি আঞ্জা লুকটো আহিল। আৰু ঢাকনখন দিব লাগিব। সেয়া মই আঞ্জাৰ লুকটো আপোনাক দেখাই দি আছোঁ। এনেকুৱা কালাৰ হৈ গ'ল মই দালিখনত। কিবা দিব লাগিব মই ঢাকান, কিছু সময় পিছত দেখাই দি আছোঁ। আৰু মই কিছু সময় পিছত দেখাই দি আছোঁ দালিখন কেনেকুৱা হয়, আৰু খায়ো চাম, চাই থাকক।
হৈ গ'ল দালিৰ আঞ্জাখন আপোনালোকে চাওক এয়া দালিৰ আঞ্জাখন ফাইনেলি হোৱা কৰিলোঁ অলপ এবাৰ লাৰি দিম এয়া আৰু যদি কাৰোবাই খাং বুলি ভাবি আছে কমেণ্ট কৰি জনাব পাৰ্চেল কৰি দিম কাৰোবাই যদি খাৱা এই দালিৰ আঞ্জা হৈ গ'ল আৰু এনেকৈ দালিৰ আঞ্জা ৰন্ধা শিকক আৰু ভাত আঞ্জা ৰন্ধা শিকক আৰু মই খাই থাকোঁ টা বাই বাই